আমি মিটিং কৰি পেলাই যেটো দেখিছে প্ৰাইমাৰী হিচাপে খুব ষ্ট্ৰং আৰু আজি ইয়াত 160 জন ইউপিপিএলৰ পৰা আমাৰ বিপিএফ দলত সোমাইছে আৰু মই গুমাত আজি লৈ পেলাই দুদিন হ'ব যোৱা পৰহিও মই মিটিং কৰিছোঁ মুঠতে গুমা সমষ্টি হিচাপে খুব ভাল আৰু আমি জিকিম বিপিএফ কথা সেইটো আৰু যি যেনেকুৱা ধৰণৰ ওলাই আহিছে আদিবাসী আৰু বড়োসকলে এইটোতো খুব ভাল চিম্বল বুলি ক'ব পাৰোঁ আমি ইউপিপিএলৰ নেতা গোৰ্খাগৌৰা ব্ৰহ্ম জাগাই জাগাই কৈ আছে যে মানে আপোনাৰ কাৰণে আপোনাৰ সতীৰ্থসকলে গৈ আছে তেওঁলোকে নাকি ইউপিপিএলৰ লগত মিলিব বিচাৰে কোনে এই বিপিএফৰ লিডাৰ ইউপিপিএল দল নাথাকিব এই 31 তাৰিখ মাৰ্চত পিছত আপোনালোকে চাওক ইউপিপিএল দলৰ পৰা কিমান নেতা কৰ্মী আমাৰ দলত সোমায় 31 তাৰিখলৈকে ৰৈ আছোঁ আৰু ইউজি ব্ৰহ্মই কি কৈছে মই শুনা নাই মুঠতে ইউজি ব্ৰহ্মক কোৱা নিচিনা বিপিএফ দলে হোৱা নাই বিপিএফ দল বিৰাট ষ্ট্ৰং আৰু আমি জানো আপোনালোকেও দেখি আছে বিপিএফ দলৰ মিটিং বুলি ক'লে কিমান পাব্লিক আহে কিমান ৰাইজ আহে চবেই জানে কথা এইটোৱে 31 তাৰিখলৈকে বাট চাই থাকক ইউপিপিএলৰ বহুত নেতা কৰ্মীয়ে আমাৰ দলত সোমাব পাছ আৰু আমি এনে কিবা প্ৰমোদ বড়োৰ নিচিনা যাহা প্ৰচাৰ কৰা নাই চৰকাৰ অহাৰ পিছত বিপিএফ দল হিচাপে কি কাম কৰিব এইবিলাক কথাটোহে মই প্ৰচাৰ কৰি আছোঁ কথা সেইটোৱে এই ইউজি ব্ৰহ্মক কোৱা কথাটো মিছা খাম্পা বৰগৰীয়েও কালি বিজনেছ কৈছে খাম্পাটো ৰিজেক্ট মাল এইটোতো ৰিজেক্ট মাল সি টিকিটো নাপায় সিও নাপায় এনে ফচি যাব চন্দন নিচিনা ফচি যাব দেই যে আজি আমাৰ দলত সোমাইছে গামছা লৈছে আপোনালোকে ক'ত ভোট দিছিল ক'ত ভোট দিছিল আগত ট্ৰেক্টৰত ভোট দিছিল না এতিয়া নাঙলত ভোট দিব হয় না নহয় নাঙলত দিব না মানুহবিলাক এনে ভোট দিব নাহে এনে ইচ্ছা কৰি ভোট দিয়ে কিবা আশা লৈ পেলাইহে ভোট দিয়ে হয় না নহয় আমি ভোট দিয়াৰ পিছত আমি কি পাম হয় না নহয় এইটো আগত চিন্তা কৰি না নকৰোঁ ভোট দিয়া আগত তো ভাল লাগিছে আপোনালোকে যে আমাৰ বিপিএফ দলটো ভাল পাই পেলাই আজি আমাৰ দলত সোমাইছে মই আদৰিছোঁ আপোনালোকক খুব ভাল লাগিছে আৰু 14বোৰ প্ৰাইমাৰী হিচাপে আদিবাসী হওক বড়োই হওক নিশ্চয় কিবা এটা ক'ব আমাৰ ৰাজ্যৰ কাৰণে আমাৰ এই অঞ্চলৰ কাৰণে এইটো ভাবি পেলাই শুনিবলৈ আহিছে না সেইটো নহয় ভোট होनायनि सिगां बयबो सिन्ता खालामो बे दिनै हाग्रामा फैयोनो जों